নমস্কাৰ। আজি আমি কথা পাতিম যিখন বিধানসভাৰ অধিৱেশন হৈ গ'ল, শীতকালীন অধিৱেশন, তাকে লৈ কথা পাতিম। তাতে কিন্তু বিৰোধীৰ যিটো ভূমিকা বেছি সুবিধাজনক নহয়। এটা মন কৰিবলগীয়া কথা কি হ'ল, চৰকাৰ পক্ষই যি শাসন কৰি থাকে, যেতিয়া বিৰোধী নীৰৱতা বৰ্তাই ৰাখে তেতিয়া গণতন্ত্ৰভাৱে এইটো শুভ লক্ষণ নহয়। তাৰমানে এইটো এনেকুৱা হ'ল, গণতন্ত্ৰৰ কাৰণে ভয়াৱহতা আহি আছে। কিয়নো 26 গৰাকী বিধায়কত 48 গৰাকী বিৰোধী দলৰ MLA আছে, বিধায়ক আছে। তাতে যদি অকল অখিল গগৈ, ৰাইজৰ দলৰ যিজন শিৱসাগৰৰ বিধায়ক আছিলে অখিল গগৈ ডাঙৰীয়াৰ বাহিৰে কোনো এটা বিধায়কে অসমৰ যিবিলাক সমস্যা উপস্থাপন নকৰে। তাৰমানে এনেকৈ কথা হ'ল, BPFৰ যি 3 গৰাকী MLA আছে, সিহঁতে মনে মনে কি সিহঁতে প্ৰকাশ হৈ চৰকাৰৰ লগত, আৰু থাকিল আপোনাৰ 45 জন বিধায়ক। তাৰে ভিতৰত 45ৰ ভিতৰত 27খন হ'ল কংগ্ৰেছ দলৰ বিধায়ক, আৰু সেইফালে 15খন হ'ল AIUDFৰ বিধায়ক, এজন হ'ল ৰাইজৰ দলৰ বিধায়ক। AIUDF দলৰ যি 15 জন বিধায়ক আছে, সিহঁতেতো প্ৰশংসাৰ কাম ভাল হৈ আছে বুলি প্ৰশংসা কৰি থাকে, আৰু কংগ্ৰেছৰ MLA বিলাক নীৰৱতা বৰ্তাই ৰাখে। যেতিয়া দিল্লীৰ পৰা সিহঁতক কিবা এটা ক'ব, তেতিয়া সি আন্দোলন কৰিব, কিবা এটা সমস্যাবিলাক উপস্থাপন কৰিব। ৰাইজে কাক বিশ্বাস কৰিব? কাক? বিৰোধী দলৰ বিধায়ক বিলাকক না চৰকাৰ পক্ষক? সিহঁতক দুৰ্নীতি, সকলো দুৰ্নীতি, কিন্তু বিৰোধী দলৰ বিধায়ক বিলাকে একো সমস্যা উত্থাপন কৰিব পৰা নাই তাতে। কিয়? আপোনালোকে ভোট বিচাৰি যায় কিয়? আপোনালোকক জনতাৰ ৰাইজৰ ওচৰত ভোট বিচৰাটো কোনো শোভা নাপায়, কাৰণ ৰাইজৰ সমস্যাবিলাক আপোনালোকে উপস্থাপন কৰিব নোৱাৰে। অখিল গগৈ ডাঙৰীয়া যদি নাথাকিলে হয় বিধানসভাই শূন্য। এইটো ৰাজতন্ত্ৰ নহয়, গণতন্ত্ৰ চলিছে, গণতন্ত্ৰ। ৰাজতন্ত্ৰত তেনেকুৱা থাকে, এটা দল থাকে, যি কৰে এটা মানুহে কৰি থাকে, এটা পাৰ্টি কৰি থাকে। কিন্তু এইটো গণতন্ত্ৰৰ বিৰোধীৰ ভূমিকা থাকিবই লাগিব। যেতিয়ালৈকে বিৰোধীৰ ভূমিকা নহয়, গণতন্ত্ৰ নাথাকে, তেতিয়া এইটো ইমান ভাল নহয়। কি কৰে আপোনালোকে? মই বিৰোধী দলৰ বিধায়কক কৈছো, কি কৰি আছে আপোনালোকে? তাৰমানে আপোনালোকে এনেকা নেকি, চৰকাৰ ভুল কৰি আছে, আমি নীৰৱতা থাকিম, আমি নীৰৱে থাকিলে ৰাইজে যেতিয়া চৰকাৰক বেয়া পাব, তেতিয়া আমাক ভোট দিবই। আপোনালোকৰ সেইটো যিটো মনোভাৱ, সেইটো আপোনালোকে ত্যাগ কৰক, কাৰণ ৰাইজে তাৰ জবাব দিবই। কি কৰিছে আপোনালোকে? সেইটো এছেম্বলি, এটা যিটো বিধানসভা, তাতে আপোনালোকৰ টোপনিৰ ঠাই নহয়। যি কথা নহওক কিয়, বিৰোধী দলৰ বিধায়ক বিলাকৰ কাম এটাই, সিহঁতৰ সমস্যাবিলাক কেনেকৈ, দুৰ্নীতিবিলাক উত্থাপন কৰিব, ক'ত দুৰ্নীতি হৈ আছে, কেনেকৈ উত্থাপন কৰিব, সেইবিলাক ৰিচাৰ্চ কৰিব লাগিব। কিন্তু আপোনালোকে নকৰে। আপোনালোকে তাতে এছেম্বলিত গৈও টোপনি মাৰে, ঘৰত গৈও টোপনি মাৰে, ৰাইজৰ কাৰণে একো নকৰে। কিন্তু আপোনালোকে পাহৰি যায় যে আপোনালোকে 3 লাখ 4 লাখ ভোটাৰে আপোনালোকক ভোট দি কেনে যাতে ৰাইজে বিধায়ক বনাই তাতে দিছপুৰত এছেম্বলিত পঠাই দিয়ে ৰাইজৰ সমস্যা উত্থাপনৰ কাৰণে, কিন্তু আপোনালোকে নকৰে। কি কৰে আপোনালোকে? মই আকৌ কৈছো, শিৱসাগৰৰ বিধায়কগৰাকী যদি এছেম্বলিত নাথাকে, এছেম্বলি শূন্য হৈ যাব, বিৰোধী শূন্য। লাজ লাগিব লাগে আপোনালোকৰ। মই বিৰোধী দলৰ বিধায়কক কৈছো, চৰকাৰ পক্ষই সিহঁতো ক'বই, কিন্তু আপোনালোকৰ বিৰোধী দলৰ বিধায়কৰ কাম হ'ল সেইবিলাক যিবিলাক সমস্যাবিলাক উত্থাপন কৰি চৰকাৰক চাৰিওফালৰ পৰা ঘেৰি ধৰা, কিন্তু আপোনালোকে নকৰে। কিয়? তাৰমানে কথাটো এনেকুৱা হ'ল যে মোৰ ফালৰ পৰা 6টো সঁচা, আৰু মোৰ অপজিশ্যনে যি চাই আছে তাৰ সিহঁতৰ পৰা 9টো সঁচা। ৰাইজ এতিয়া কনফিউজনত পৰি গৈছে, কোন সঁচা কোন মিছা। চৰকাৰৰ পক্ষ যিবিলাক প্ৰতিশ্ৰুতি দি আছে সেইবিলাক সঁচা, না বিৰোধী দলৰ পৰা যিবিলাক প্ৰতিশ্ৰুতি দি আছে সেইবিলাক সঁচা? তাৰমানে এনেকুৱা নেকি যে বিধায়ক দলৰ MLA বিলাক, বিৰোধী দলৰ বিধায়ক বিলাক যে আপোনালোকে কিবা দুৰ্নীতি উপস্থাপন কৰিলে আপোনালোকৰ দুৰ্নীতিবিলাক বাঢ়ি উঠিব? তাৰমানে আপোনালোকে নীৰৱতা বৰ্তাই ৰখাৰ কাৰণ এটাই যে আপোনালোকেও দুৰ্নীতিত জৰ্জৰিত হৈ আছে, নহ'লে
সত্য কথা যিবিলাক সমস্যা সেইবিলাক উপস্থাপন কৰাত আপোনালোকৰ আপত্তি ক'ত আপোনালোকৰ আপত্তি? ৰাইজ যেতিয়া আপোনালোকৰ চাই চৰকাৰ পক্ষৰ বিধায়ক হওক কিবা বিৰোধী পক্ষৰ বিধায়কে হওক, যেতিয়া আপোনালোকৰ কাৰণে আপোনালোকে ভোট বিচাৰি যাব, তেতিয়া আপোনালোকে সিহঁতক সুধিব যে আপোনালোকে এছেম্বলিত গৈ কেনে কি কৰি থাকে, আপোনালোকৰ কাম কি, আপোনালোকক আমি কিহৰ কাৰণে পঠাও, আপোনালোকে তাতে কি কৰি আছে। আপোনালোকে যেতিয়া এছেম্বলিত বহি থাকে তেতিয়া গোটেই অসমৰ মানুহ চাই থাকে যে চাও আমাৰ সমস্যাৰ সমাধান কি হ'ব, কিন্তু একো সমস্যাৰ সমাধান নহয়। যিবিলাক বিজ্ঞাপনৰ কামবিলাক চৰকাৰে কৰি থাকে, অকল এডভাৰটাইজ দি থাকে, সাধাৰণ মানুহৰ জীৱন যাপনৰ ওপৰত যিবিলাক যাৱতীয় যিবিলাক সমস্যা আছে সেইবিলাক না চৰকাৰৰ সমস্যাবিলাক সমাধান নকৰে, আৰু বিৰোধী দলৰ বিধায়ক আপোনালোকে সেইবিলাক উপস্থাপন নকৰে। আপোনালোকক আমি তাতে শুই টোপনি মাৰিবলৈ এছেম্বলিত নপঠাও। আপোনালোকৰ লাজ লাগিব লাগে অখিল গগৈ ডাঙৰীয়াক চাই। অখিল গগৈ ডাঙৰীয়াক চাই আপোনালোকক কিছু শিকিব লাগে। যি সময়ত কংগ্ৰেছ দল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল এটা কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক নেতাবিলাক আছে সিহঁতে দিল্লীৰ বাঘজনী ল'বলৈ ইমান আগ্ৰহী হৈ আছে, ইমান কষ্ট কৰি আছে অসমৰ বাহিৰত যিবিলাক ৰাজ্য আছে সেইবিলাকত, কিন্তু আমাৰ অসমৰ যি বিৰোধীৰ যি অৱস্থা, যি কংগ্ৰেছৰ অৱস্থা ইমান ভাল নহয়। সোধক জনসাধাৰণৰ যি সমস্যাবিলাক, যি মূল সমস্যাবিলাক, এইবিলাক কেতিয়া সমাধান হ'ব? চৰকাৰক ঘেৰি ধৰক আপোনালোকে, তেতিয়া চাব ৰাইজ আপোনালোকৰ লগত আগবাঢ়ি যাব। অকল এনেকা নহয় যে দুদিনৰ কাৰণে বিৰোধিতা কৰিব লাগে, অলাগতিয়াল কথাত আপোনালোকে বিৰোধিতা কৰিলেই হ'ল, এনেকা নহয়। চৰকাৰৰ কিছুমান ভুল সিদ্ধান্তত আমাৰ বিৰোধিতা কৰিব লাগিব, আৰু কিছুমান সঠিক সিদ্ধান্তত আমাৰ চৰকাৰৰ লগত একমত হ'ব লাগিব। এনেকা নহয় যে চৰকাৰে যিবিলাক কাম কৰি সকলো কামেই বেয়া, কিবা সকলো কামেই ভাল, ভাল বেয়া দুটাই মিলি থাকে। আকৌ মই কৈছো বিৰোধী দলৰ বিধায়কবিলাকক, আপোনালোকে টোপনিৰ পৰা উঠক, উঠি কেনে অসমৰ যি সমস্যাবিলাক দাঙি ধৰক দিছপুৰত। ৰাইজ আপোনালোকৰ ফালে চাই আছে, আপোনালোকে কি কৰি আছে। আজি কৃষকৰ যি উৎপাদিত সামগ্ৰীৰ উপযুক্ত মূল্য পোৱা নাই, কম মূল্যত বিক্ৰী কৰি বজাৰৰ পৰা যি কিনিবলগীয়া আছে সেইবিলাকৰ মূল্য বৃদ্ধি হৈ আছে, কৃষকৰ কোনো উপযুক্ত মূল্য নাই। আপোনালোকে প্ৰতিবাদ কৰক। বিৰোধী দলৰ বিধায়কবিলাকক কৈছো, আপোনালোকে দিছপুৰক সোধক যে কৃষকে কেতিয়া যেনে মৰাপাট, মাটিমাহ এইবিলাকৰ কেতিয়া উপযুক্ত মূল্য পাব, সোধক আপোনালোকে। তেতিয়াহে আপোনালোকে কোশ্চিন কৰিলেহে আপোনালোকে আনসাৰ পাব। আপোনালোকে উপযুক্ত কোশ্চিন নকৰে কেনেকৈ আপুনি আনসাৰ পাব? অসমৰ কি সমস্যা সেইটো আপোনালোকে নকয়। কিমান উচ্ছেদ হ'ল, দুখীয়া মানুহ কিমান কষ্ট কৰি আছে, ঘৰ বাৰী এৰি এই ৰদ বৰষুণৰ দিনত বাহিৰত ওলাই আছে, কিন্তু আপোনালোকৰ মুখেৰে এটা কথা নহয়। দিছপুৰত আপোনালোকে একো নকয়, অকল সেই উচ্ছেদস্থলীত গৈ কেনে আপোনালোকে কিছুমান কাম কৰি থাকে, পপুলাৰিটি জনপ্ৰিয়তাৰ কাৰণে আপোনালোকে দম্ভালি মাৰি থাকে তাত গৈ কেনে। মই অনুগ্ৰহ কৰি কৈ আছো, সেই বিৰোধী দলৰ বিধায়কবিলাকক সেইবিলাকে আপোনালোকে ৰাজনীতি নকৰিব। জনসাধাৰণৰ যি মৌলিক সমস্যাবিলাক আছে, মূল সমস্যাবিলাক সেইবিলাক আপোনালোকে উপস্থাপন কৰক। যেতিয়ালৈকে আপোনালোকে ৰাইজৰ মূল সমস্যাবিলাক উপস্থাপন নকৰিব, তেতিয়ালৈকে ৰাইজ আপোনালোকৰ ওচৰত আগবাঢ়ি নাযায়। আপোনালোকে বিৰোধীত থাকিলেও
ৰাইজৰ কাৰণে কিবা এটা কৰক, তেতিয়া ৰাইজ আপোনালোকৰ লগত থাকিব। অকল মুখেৰে ক'লে নহ'ব যে ৰাইজ আমাৰ লগত আছে। ৰাইজৰ কাৰণে কিবা কৰক, তেতিয়া ৰাইজ আপোনাৰ লগত থাকিব। এইখিনি কৈ মই বিদায় লৈছোঁ। নমস্কাৰ।